Hey guys, welcome back to another new video. So guys, আজিৰ এই ভিডিওটো 2024 চনৰ মোৰ প্ৰথমটো ভিডিও আৰু পৰহি নিশা মানে 31 ডিসেম্বৰৰ নিশা 2023 চনটোক বিদায় দি 2024 চনটোক আদৰিবৰ বাবে আমি সেই নিশাটো বিভিন্ন ধৰণে খানা পিনা খাই বা নাচ গান কৰি বিভিন্ন জনৰ লগত একলগ হৈ ফাপ ফুটিৰে পালন কৰি 2024ক আদৰিছিলো আৰু 2023 চনটোক বিদায় দিছিলো। আৰু ফ্ৰেন্ডছ, এই যে যিকোনো এটা ইংৰাজী বছৰৰ আৰম্ভণি 1 জানুৱাৰী বা জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব, এই নিয়মটোনো কোনে উলিয়াইছিল বা জানুৱাৰী মাহটোনো ইংৰাজী কেলেণ্ডাৰৰ বছৰৰ প্ৰথম মাহ হিচাপে কিদৰে আহিছিল বা এই জানুৱাৰী মাহৰ জানুৱাৰী নামটো ক'ৰ পৰা আহিছিল, এই সকলোবোৰ আজি ভিডিঅ'টোত মই আপোনালোকৰ আগত কোৱাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, কথাখিনি অকণমান দীঘলীয়া হয়, সেইকাৰণে মই লিখি লৈছোঁ আৰু আপোনালোকৰ আগত যিমান পাৰোঁ মানে সহজ ভাষাত কোৱাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ফ্ৰেণ্ডছ আপোনালোকৰ নিজৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডছ, 45 ইশা পূৰ্বতে ৰোমান সাম্ৰাজ্যত কেলেণ্ডাৰৰ প্ৰচলন আছিল। ৰোমৰ সেই সময়ৰ ৰজা নুমা পম্পুলিছৰ সময়ত ৰোমান কেলেণ্ডাৰত 10 মাহ আছিল। সেই সময়ত বছৰত 310 দিন আৰু সপ্তাহত 8 দিনকৈ আছিল। কিছুদিনৰ পিছত নুমাই কেলেণ্ডাৰৰ সাল সলনি কৰিলে আৰু জানুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ হিচাপে নিৰ্ধাৰণ কৰিলে। জানুৱাৰীৰ 1 তাৰিখে নতুন বছৰৰ আৰম্ভণি হোৱা নিয়মটো 1582 ইসৱীত গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হোৱাৰ পাছত হৈছিল। 1582 ইসৱীৰ আগতে নতুন বছৰৰ মাৰ্চ মাহৰ অৰ্থাৎ বসন্ত ঋতুৰ পৰা হৈছিল। তো গম পাইছেই যে প্ৰথমতে যেতিয়া ৰোমান সাম্ৰাজ্যত নুমা পম্পুলিছ নামৰ যিজন ৰজা আছিল, সেই নুমা পম্পুলিছৰ কেলেণ্ডাৰ সাল সলনিৰ সিদ্ধান্তৰ আগতে ইংৰাজী বছৰটো মাৰ্চ মাহৰ পৰাহে আৰম্ভ হৈছিল। কিন্তু ৰজা নুমা পম্পুলিছে এই নতুন মাহ দুটা জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই মাহ দুটা বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত কৰি দি বছৰটো ইংৰাজী জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল। তো শুনক এতিয়া। কিন্তু নুমা পম্পুলিছৰ সিদ্ধান্তৰ পিছত জানুৱাৰী মাহটো বছৰৰ প্ৰথম মাহ হিচাপে পৰিগণিত হৈছিল। প্ৰকৃততে মাৰ্চ মাহৰ নামটো ৰোমান দেৱতা মাৰ্চৰ পৰা লোৱা হৈছিল, যিজন যুদ্ধৰ দেৱতা আছিল, আৰু তাৰ লগতে জানুৱাৰী মাহটো ৰোমান দেৱতা জেনাছৰ পৰা লোৱা হৈছিল, আৰু এই জেনাছ নামৰ যিজন দেৱতা আছিল এইজনৰ দুখন মুখ আছিল, এখন সন্মুখৰ ফালে এখন পিছৰ ফালে। আৰু সন্মুখৰ ফালে থকা মুখখনে আৰম্ভণি আৰু পিছফালে থকা মুখখনে শেষ হোৱাটো বুজাইছিল। নুমাই প্ৰচলন কৰা কেলেণ্ডাৰৰ কাৰণে ৰোমানৰ আৰম্ভণিৰ দেৱতা জেনাছৰ নামৰ পৰা এই জানুৱাৰী মাহটোক নিৰ্বাচিত কৰা হ'ল। মানে যিজন ৰোমান জেনাছ নামৰ দেৱতা আছিল, সেই দেৱতাজনৰ যিখন এখন মুখ সন্মুখৰ ফালে কৈছোঁ, এই সন্মুখৰ ফালে আছে, আৰু সেই সন্মুখৰ ফালে থকা কাৰণে সেইজনক আৰম্ভণিৰ দেৱতা বুলি গণ্য কৰা হয়। আৰু সেইকাৰণে তেওঁৰ জেনাছ নামটোৰ পৰা এই জানুৱাৰী মাহটো মানে লোৱা হৈছিল, জানুৱাৰী মাহৰ নামটো লোৱা হৈছিল। আৰু সেই দেৱতাজনৰ যিখন মুখ আৰম্ভণিৰ ফালে থকা, সেইকাৰণে সেই কথাটো লক্ষ্য ৰাখি ৰজা নুমা পম্পুলিছে এই জানুৱাৰী মাহটোকো বছৰৰ প্ৰথম মাহ হিচাপে ঘোষণা কৰিছিল বা প্ৰথম মাহ হিচাপে স্থান দিছিল। আৰু এইদৰেই জানুৱাৰী ইংৰাজী বছৰৰ প্ৰথম মাহ হৈ পৰিছিল। তো এতিয়া ফ্ৰেণ্ডছ, ইয়াৰ লগতে আৰু এটা সৰু কাহিনী আছে। জিনাছ ক্ৰাইষ্টৰ জন্মৰ 46 বছৰ আগতে ৰোমান দেশৰ ৰজা জুলিয়াছ চিজাৰে নতুন গণনাৰ আধাৰত নতুন কেলেণ্ডাৰৰ সূচনা কৰিছিল, আৰু তেওঁৱেই ইংৰাজী নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল। তো গম পালে ফ্ৰেণ্ডছ। আৰু এটা কথা কৈ দিওঁ, পৃথিৱীখনে 365 দিন 6 ঘণ্টাত সূৰ্যৰ এপাক পৰিক্ৰমা কৰে, আৰু সেই সময়ত যেতিয়া জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটোক বছৰত অন্তৰ্ভুক্ত কৰা হ'ল, তেতিয়া সূৰ্যৰ পৰিক্ৰমাৰ লগত বছৰৰ 12 মাহৰ হিচাপ নিমিলা হৈ পৰিল। সেইবাবে সেই সময়ৰ যিসকল ভূগোল বিশেষজ্ঞ আছিল, তেওঁলোকে গভীৰ অধ্যয়ন কৰিলে। আৰু ফ্ৰেণ্ডছ, যিকোনো কেলেণ্ডাৰক সূৰ্যচক্ৰ নাইবা চন্দ্ৰচক্ৰৰ গণনাৰ আধাৰত নিৰ্ভৰ কৰি বনোৱা হয়।
চন্দ্ৰ চক্ৰৰ আধাৰত নিৰ্ভৰ কৰি বনোৱা কেলেণ্ডাৰত 354 দিন থাকে আৰু সূৰ্য চক্ৰৰ গণনাৰ আধাৰত নিৰ্ভৰ কৰি বনোৱা কেলেণ্ডাৰত 365 দিন থাকে আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ সূৰ্য চক্ৰৰ গণনাৰ আধাৰত নিৰ্ভৰ কৰি বনোৱা হয় আৰু পৃথিৱীৰ বেছিভাগ দেশতে বৰ্তমান গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন আছে। মানে ফ্ৰেণ্ডছ, গোটেই কাহিনীটো আপোনালোকক মই কৈ দিলোঁ, তো তথাপিতো এটা চমুকৈ থুলমূলকৈ কৈ দিওঁ যে 45 ইসৱীৰ ৰোমান দেশত এজন ৰজা আছিল যিজনৰ নাম আছিল ৰজা নুমা পম্পুলিছ। আৰু সেই সময়ত মানে ইংৰাজী কেলেণ্ডাৰখনত মুঠতে 10টা মাহ আছিল আৰু সেই 10টা মাহত মানে গোটেই বছৰটো 10টা মাহৰ আছিল আৰু সেই 10 মাহত মুঠ 310 দিন আছিল আৰু সপ্তাহত 8 দিনকৈ আছিল। আৰু সেই সময়ৰ সেই ৰজাজনে মানে কেলেণ্ডাৰৰ সাল সলনি হোৱাটো বিচাৰিছিল আৰু তেওঁৰ নিৰ্দেশতে কেলেণ্ডাৰৰ সাল সলনি হৈছিল। আৰু ৰোমান দেৱতা জেনাছ নামৰ দেৱতাজনৰ পৰা এই জানুৱাৰী নামটো আনি পেলাই বছৰৰ প্ৰথম মাহ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু যিহেতু বছৰৰ সাল সলনি কৰা হৈছিল বা নতুন কেলেণ্ডাৰৰ সূচনা কৰা হৈছিল, তেতিয়া পুৰণা কেলেণ্ডাৰৰ লগত নতুন কেলেণ্ডাৰৰ যিবোৰ দিন আছিল সেই দিনবোৰৰ মানে মিহলীকৰণ বা মানে মিলাওঁতে খেলি মেলি হৈছিল। আৰু সেই সময়ৰ যিসকল ভূগোল বিশেষজ্ঞ আছিল তেওঁলোকে গভীৰ অধ্যয়ন কৰিব লগা হৈছিল। আৰু তেওঁলোকে গভীৰ অধ্যয়ন কৰাৰ পাছত সূৰ্য চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান যিখন আধুনিক কেলেণ্ডাৰ, যিখন কেলেণ্ডাৰ আমি আজিও ব্যৱহাৰ কৰি আছোঁ, সেই কেলেণ্ডাৰখনৰ নিৰ্মাণ কৰিছিল। আৰু সেই কেলেণ্ডাৰখন সূৰ্য চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি মানে নিৰ্মাণ কৰিছিল। আৰু গম পালোঁ যে আমি যে সূৰ্য চক্ৰ অৰ্থাৎ সূৰ্যটোক পৃথিৱীখনে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন 6 ঘণ্টাৰ প্ৰয়োজন। আৰু এই বৰ্তমানেও 365 দিনীয়া কেলেণ্ডাৰেই আমি ব্যৱহাৰ কৰি আছোঁ। আৰু যিখন কেলেণ্ডাৰক বৰ্তমান সময়ৰ যিখন আধুনিক কেলেণ্ডাৰ, এই আধুনিক কেলেণ্ডাৰখনক আধুনিক কেলেণ্ডাৰ বুলি কোৱাৰ লগতে গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলিও কোৱা হয়। তো আৰু এটা ফ্ৰেণ্ডছ, ইয়াৰ লগতে আমি এটা কথা গম পালোঁ যে যিকোনো এখন কেলেণ্ডাৰ দুটা মানে চক্ৰৰ ওপৰত গণনা কৰি নিৰ্ভৰ কৰা হয়। এটা হৈছে সূৰ্য চক্ৰ আৰু এটা হৈছে চন্দ্ৰ চক্ৰ। সূৰ্য চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা কেলেণ্ডাৰত 365 দিন থাকে আৰু চন্দ্ৰ চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা কেলেণ্ডাৰত 354 দিন থাকে। তো এই ধৰণেৰেই মাৰ্চ মাহটোৰ সলনি ইংৰাজী নতুন বছৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা হৈছিল। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আশা কৰোঁ 2024 চনটোৱে আপোনালোকে মনে বিচৰা সকলোবোৰ সুখ দিয়ক, সকলোকে আনন্দ আৰু সুস্বাস্থ্যৰে 2024 চনটো অতিবাহিত কৰাৰ মানে শক্তি দিয়ক, তাকে কামনা কৰি ভগৱানৰ ওচৰত আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।